নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাম চিতল মাছৰ লগত বিলাহী সৈতে এসাঁজ। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই মাছ দুপিচ ধুনীয়াকৈ ধুই লৈছোঁ ইয়াত গৰম পানী দি ধুনীয়াকৈ। এতিয়া মাছ দুপিচ ধুনীয়াকৈ ভাজি লৈছোঁ। দেখিছে নহয় ৰঙচুৱা হৈছে মাছ দুপিচ, আৰু অলপ পাছত হ'ব আৰু অলপমান ভাজি লৈছোঁ ধুনীয়াকৈ। তেতিয়াহে খাই ভাল লাগে, মাছ পিচ যেনেকৈ ফ্ৰাই কৰি ল'ব লাগে, তেতিয়া খাই খুবেই ভাল লাগে। ৰেচিপিটো বনাবৰ কাৰণে যিবোৰ সামগ্ৰীৰ প্ৰয়োজন আছে সেইবোৰ সকলোবোৰ মই যোগাৰ কৰি ল'লোঁ। ইয়াত পিঁয়াজ কাটি ল'লোঁ, আলু কাটি ল'লোঁ, বিলাহী কাটি লৈছোঁ আৰু আদা নহৰু পেষ্ট। ইয়াত এতিয়া মই পিঁয়াজ দিলোঁ তেলত, আৰু এতিয়া মই আদা নহৰু জলকীয়া যিখিনি পেষ্ট কৰি ৰাখিছিলোঁ সেইখিনি মই এতিয়া দি দিছোঁ তেলত, আৰু এতিয়া অলপমান ভাজি লৈছোঁ। ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ব লাগিব অলপ টাইম, তেতিয়া যেতিয়া কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ব লাগিব। আৰু মই এতিয়া আলুখিনি দি দিছোঁ, আলুখিনি অলপ ভাজিব লাগিব। আলুখিনি ভজাৰ পাছতহে মই বিলাহীখিনি দিম। এতিয়া আলুখিনি মই তেলত দি দিছোঁ। এতিয়া অলপ সময় এতিয়া ভাজি ল'ম ধুনীয়াকৈ, কেঁচা গোন্ধটো যোৱালৈকে আদা নহৰু, আৰু লগতে আলুখিনি অলপ হাফ ফ্ৰাই হোৱালৈকে। এতিয়া হালধি অলপ দি দিছোঁ। হালধি ঘৰৰ হয় দি অলপমান দিলেই হৈ যায়, মানে কালাৰটো বৰ ধুনীয়া আহে মানে। সেইটো কাৰণে মই বেছি দিয়া নাই, কালাৰটো বৰ ধুনীয়া আহে ঘৰৰ হালধি যে, সেইটো কাৰণে খুবেই ভাল লাগে। তেলখিনিও হয় সৰিয়হ তেল হয়, বজাৰৰ পৰা অনা হয় খাটি সৰিয়হ তেল। এতিয়া অলপ সময় ধুনীয়াকৈ ল' ফ্লেমত ৰাখি লৰাই দিছোঁ। এতিয়া মই কাটি ৰখা বিলাহীখিনি দি দিছোঁ, যিহেতু আলুখিনি হাফ ফ্ৰাই হৈ গ'ল, আৰু এতিয়া মই গোটেইখিনি গলিবৰ কাৰণে অলপ সময় ল' ফ্লেমত ভাজি থাকিম। চিতল মাছ খাবলৈহে ভাল, কিন্তু যিসমূহ কাঁইট নহয় দেখিলে ভয় লাগে, সেইটো কাৰণে খাওঁতে অলপ সাৱধান হ'ব লাগে। আৰু যিহেতু খাই খুবেই ভাল লাগে, আৰু গুৱাহাটীত কেজি এতিয়া প্ৰায় হৈ আছে 800 টকা। আপোনালোকৰ ফালে চিতল মাছৰ কেজি কিমান ক'ব দেই। গুৱাহাটীত কিন্তু এতিয়া বৰ্তমান হৈ আছে 800 টকা। মাঘ বিহুৰ সময়ত উজান বজাৰত বহুত বেছি মাছ ওলায়, দেখিয়ে ভাল লাগে। যদি খাব বিচাৰে উজান বজাৰলৈ আহিব পাৰে আপোনালোকে, তাত বহুত সস্তাটো পাব আৰু ফ্ৰেছ মাছো পাব। এতিয়া বিলাহীখিনি গলিছে আৰু লাহেকৈ, আৰু অলপ সময়ৰ পাছত মই এতিয়া পানী অকণমান দিম, আৰু এতিয়া মই কেঁচা ধনিয়া অকণমান দি দিছোঁ কাটি পিনি। কেঁচা ধনিয়া পাত দিলে খাই খুবেই ভাল লাগে, আৰু ধুনীয়া এটা গোন্ধ ওলায়, সেইটো কাৰণে কেঁচা ধনিয়া মেণ্ডেটৰী দিবই লাগে, সেইকাৰণে কেঁচা ধনিয়া দি দিছোঁ। গুৱাহাটীৰ বজাৰত যিবোৰ মাছ বিকে সেইবোৰ লোকেল বুলি কয়, কিন্তু তথাপিও পথাৰৰ মাছ আৰু যিহেতু নদীৰ মাছ সমান কেতিয়াও হ'বই নোৱাৰে, আৰু সোৱাদেই সুকীয়া। যি কি নহওক তথাপিও খাব লাগিবই, যিহেতু মাছ খাই ভালেই লাগে। মোৰ আকৌ ডাঙৰ মাছতকৈ সৰু মাছ খাইহে ভাল লাগে, পথাৰৰ সৰু সৰু মাছবোৰ খাইহে ভাল লাগে। এতিয়া মই গৰম পানী অকণমান দি দিছোঁ, যিহেতু মই অকণমান গ্ৰেভি কৰিম, আৰু লগতে মাছ দুপিচ ভাজি ৰখা মাছ দুপিচ দি দিছোঁ। দেখিছে নহয়, আমাৰ এতিয়া অৱশেষত মাছৰ ৰেচিপি বনাই হৈ গ'ল। মই পাছে খোৱাৰ পাছতহে ভইচ অভাৰ দিছোঁ, কিন্তু খাই খুবেই ভাল লাগিছিলে। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে।